আজি বহুত দিনৰ পিছত অলপ ৰাতিপুৱা উঠিছো কাৰণ আমাৰ ঘৰৰ কাষতে আছে এডাল জাম গছ য'ত লাগি আছে বহুত বেছি জাম। পিছে জামবোৰহে পৰি পৰি আধা বেয়া হৈ থাকে, অভাৱত আধা খোৱাই নহয়। আৰু আজি ৰাতিপুৱাতে কাষৰ খুৰা-খুৰীহঁতে আহিছে, তেওঁলোকে হেনো পাৰিব জাম। আৰু আমি চাওকচোন কি পাৰি লৈছো, অটৰ কভাৰ। মানে জামবোৰ বহুত বেছি লাহি হয় কাৰণে পৰি কি ডাইৰেক্ট ফাটি যায়। এইটো হৈছে জামৰ মেইন প্ৰব্লেমটোৰ পৰা বাচিবৰ কাৰণে বুদ্ধিয়ক খুৰা-খুৰীয়ে লগাইছে দিমাগ। ঘৰৰ আঁঠুৱা কেৱল খোৱা কামতে যে ব্যৱহাৰ কৰা নহয়, তাক প্ৰমাণ কৰিবলৈ লৈ আহিছে আঁঠুৱা দি জাম পাৰিবৰ কাৰণে। আৰু আঁঠুৱাত ওপৰতে ধৰাৰ কাৰণে জামকেইটা বেছিকে ফাটাও নাই। আৰু পাৰি থকাৰ সময়ত আহি পালে কেইটামান বেছিকে মানুহ, আৰু জামৰ দাগটো বহুত বেছি বেয়া। চাওক মোৰ চোলাটো নষ্ট কৰি পেলালে। আৰু এয়া হৈছে আমাৰ ঘৰৰ জাম। ওচৰৰ পাজৰৰ মানুহৰ সৈতে আমি মিলি জুলি কেনে খাইছো। আৰু আপোনালোকেও খাই যদি আহিব, মই ঘৰত দিব নাযাওঁ কিন্তু পিছত নক'ব বোলে ভনীমা জাম নিদিলি, তহঁতৰ জামৰ গাছ আছে। আৰু দগীকেইটাক চাওকচোন কেনেকে চাই আছে, সেইকাৰণে মই খালেও শকত নহওঁ, ই মুখ লগাই থাকে।